ভিলেজ চিক্ৰেট ছুপাৰষ্টাৰৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বটনটোত ক্লিক কৰক। Make some noise for the Desi Boys! D-Boys! কেনা করে পাগলাই সিম্পাই হও বাসাদাং ধরছিল এই আজিকালি সবে ইউটিউব চ্যানেল খুলবে ধরছিল ভাই মই ঘৰত এনা বহি থাকো বেকাৰ মই খুলবে পারলি ভাল লাগে চাই মই তাক খুলবে পারলি ভাল আছিল আজি মাতা গধূলি চেনেল খুলবাই লাগবো নহলে ইয়াকে বেকাৰ ঘুমে আপলোড মেছেজ কৰি থাকিলে কি হব ভাই না আজি খুলবাই লাগবো এটা বাপৰে যদি চেনেলটো খুলিলো ৰ এতিয়া পইচা ঘটা আহি কথা আৰু মই একাদিন ঘৰত এনাই ঘুমাইছিলো ইউটিউবৰ চেনেলত ভিডিঅ' পঠাইলে যি পইচা ঘটিব পাৰি মইতো গমেই বনাইছিলো আজি কালি পৰা ভিডিঅ' দিবই লাগব কোৱাত গাঁৱৰ চলি কেইটামানক মাতিব লাগিল আৰু ভিডিঅ' বনাব লাগিল আৰু কি শুনি পিছে তোৰ এই দিনটো যি তই মোবাইলটো টিপি থকা কিবা কাম বনৰ কথা ভাবছে না ডিষ্টাৰ্ব দি থাকা তই মই কিবা কৰি আছো দেখা নাই নেকি কি কৰবি তই ইউটিউব চেনেল এটা খুলি আছো তোক দ্বিতীয় নিশ্চয় ঘৰত বহি খুৱাই থাকিম চাবিছো ঘৰত বহি খুৱাবি এতিয়াতো খুৱাই আছে ঘৰত বহি ডিষ্টাৰ্ব দি নাখিবি দে পিছে তোৰ পৰা যা কি পইচা ঘটবে খুজছে তই জানা যা 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 ধৰি ন মোক ডিষ্টাৰ্ব দি নাখিবি তই গম পোৱা নাই মই কি কাম কৰি আছো তই লাহে লাহে গম পাবি চাইছো চাই থাক তই নমস্কাৰ বন্ধুসকল এইবাৰ আমাৰ বাৰীৰ তলাখন দেখুৱাব আহিছো যে আমাৰ বাৰীৰ তলা কি কি বস্তু আছে এই চাওক আমাৰ এই মছলা আম বোলে মোৰ মুঠ ফেলাই দালিত দি খাব পাৰি আৰু চাওক অলপমানে হয় চাওক বন্ধুসকল আমি আহি পালো আমাৰ মছলা টেঙা গছ একডাল আছে বাপৰে কি টেঙা লাগি আছে অলমি লাগি আছে এই বস্তুটো এই টেঙাটো আমি খাব পাৰো এই টেঙা অলমি আছে দেখিছে আপোনালোকে নিশ্চয় এই ডাঙৰ ডাঙৰ টেঙা আমি এই টেঙা আটি খাব পাৰো দালিত দি খাব পাৰো এই চৰপাত বনাই খাব পাৰো বহুত ধৰণে খাব পাৰো আৰু এই গৰমতে খালি একদম ঠাণ্ডা পৰি যায় একদম আপোনালোকে ঘৰতে বনাই খাব পাৰো কিন্তু বনোৱাৰ আগতে হাতখন ভালকে ধুই ল'ব নহ'লে বা হাতৰ মল চলেদি একদম কলা হৈ যায় পাৰে এইটো চাফা মানুহ সেইফালে যাওঁ আমি বুঢ়ো জিকে আছে কেইটামান বুঢ়ো জিকে কেইটা দেখো আহক 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 এইখন নিশ্চয় দেখিছে এখন আমাৰ জিকে চাঙে কি জিকে লাগি আছে অলমি অলমি বুঢ়ো জিকেও লাগছে এই শুকো জিকেও লাগছে এই শুকো জিকে আৰু তো ভিতৰত কিবা এটা বস্তু আছে গা ঘুৰিব পাৰি একদম মল চল একদম চাফা হৈ যায় আৰু আমি চাই লওঁ একদম হালি আহি থাকিব এটা বল্ল বা থাকিব পাৰে না একদম দগাৰ পখৰা কৰি কটি একদম ফুলাই দিব কামুৰি সেইকাৰণে আমি চাই লওঁ বাৰু এইবিলাক জিকা আমি আৰু ক'বলৈ নাই আমি এই ভিডিঅ'টোৰ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা ঘণ্টা বটনটো একদম নাপাহৰিব একদম এংকে মাৰি দিব একদম আহক আহক আমি যাম ভিডিঅ'টো এডিট কৰিলো ৰ কালি ৰাতিপুৱাই দিব লাগিব একদম পুৰা মৰ্ণিং দি দিম ঐ বাপা হাইলো আলৈ না বৰমানদৰ তাতে কথাতে আছে কেলা এই পিজি ধৰে শান্তি নহয় ভিডিঅ'টো ভালকে এডিট কৰিব নেদে কিবা এটা উপায় ল'ব লাগিলে পিছে গেছো ৰ আটা ভৰি নাখিবি তই গেলি নে যাওঁ ৰ পিছে পিছে ধৰে শান্তি নহয় গৰুকেইটা লৈয়ে আহ থাকোকে দালিঙৰ মেছেজ ঘুমাই চাব লাগিব আনো দে বাপু গৰুকেইটা ভিডিঅ'টা আধা হৈছিলে কৰোঁ ৰ
ও বাপা গরুতে আনথলি হবো নাকি তো খেল না থাকে ওই এ রহে পিছে শান্তি দি অলপ এই পিছে ধরে শান্তি নহছি আই লেটনক যে হলে ভিডিওটো এডিট করলো র পিছে ধরে শান্তি নহছি বাপুয়ে পিছে ধরে শান্তি না কিবা ভিডিওটো এডিট করলো দে ইউটিউবত অলপ আজি লাইভে আৰু মাথাৰ কাষত বহিয়ে লওক হাই ফ্ৰেণ্ডসকল বন্ধুসকল মই আজি প্ৰথমবাৰৰ বাবে লাইভ হৈছোঁ মোৰ ভিডিঅ'বোৰ চাই আছে না আপোনালোকে বন্ধুসকল মোৰ ভিডিঅ'বোৰ চাই ভাল পায়নে আৰু লাইভ কোনে চাই আছে মোক কমেণ্ট কৰকচোন এটাও কমেণ্ট নাই আই এটা মানুহ চোৱা নাই আই কি হ'ব এনেকৈ মোৰ ভিডিঅ' মই এতিয়া ভিডিঅ' দি পইচা ঘটিম বুলি ভাবিছিলোঁ এতিয়া কি অৱস্থা হ'ব ধৰিলে কাই মোক পিঠিয়ে তাপলে ভাতে হালব একদম কুবে মোকতো পিঠিয়ে এতিয়া শুদ্ধই বেন নহয় মন চন বয়া লাগি গেলাই ঘৰত যেন আমি ঘুমং বহি দে ও বাপা ইউটিউবার কি হা মন চন মরা দো কি হইছি আজি দুই বেটার মন চন মরা ইউটিউব কৰি পইচা হতে পারে চাউল আছো কেইটকা দেই মোক ইউটিউব ভিডিঅ' দিয়ালে দুজন পইচা ঘটিম বুলি ভাবিছিলোঁ মোৰ ভিডিঅ' খাওঁৱেই নাছে আই কি কৰোঁ এতিয়া বাকী চেনেলবিলাক ইমান ভিউ আহে মোৰ ভিউ নাই এইগিলা পইচা ইনকাম কৰিম বুলি আহি লাভ নাই মন চন বহি আহি লাগি গ'ল মোৰ পিছে ঠিকে কৈছিলা আকৌ যদি মই বেলেগ কাম বিচাৰি গ'লো হয় চাৰ পইচা ঘটিয়ে পাৰিলোঁ হয় হেল্ল' ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আমি ইয়াকে ক'ব বিচাৰিছোঁ যে যদি আমি ইউটিউবত চেনেল এটা পইচা ইনকাম কৰিম বুলি খোলোঁ আৰু যদি চেনেলটো গ্ৰ' কৰিব নোৱাৰে ভিউ নাহে ছাবস্ক্ৰাইবাৰ নাহে তেতিয়া আমি হতাশাত ভুগিব লগা হ'ব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা এইখিনিয়ে ক'ব বিচাৰিলোঁ যে ইউটিউবত চেনেল এটা খুলিলে পইচা ইনকাম কৰিম বুলি খুলিব নালাগে কোনোবাই টাইম পাছৰ কাৰণে খুলিব পাৰে আৰু কোনোবাই নিজৰ কিবা প্ৰতিভা থাকিলে টেলেণ্ট থাকিলে তাক দেখাবৰ কাৰণে খুলিব পাৰে পইচা ইনকাম কৰিম বুলি খুলিব নালাগে আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা এইখিনিয়ে ক'ব বিচাৰিলোঁ আৰু ইউটিউবাৰ হ'লে ভূষণ দা চানি দাহঁতৰ নিচিনা হ'ব লাগে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা পৰ্যন্ত টিপি দিব